পৰা একো লৈ যাব নোৱাৰোঁ ছাৰ অকল দি যোৱাৰ কাৰণে মই চেষ্টা কৰি আছোঁ এখন ৰেলৰটো এখন সেইকাৰণে ছাৰ মাদাৰ অফ দ্য মিউজিয়াম কিয়ে আৰম্ভণি কাৰিয়া পিছফালে যে ফালে নৰ্থ ইষ্টত ছাৰ অনলি ওৱান পিচ এইখন ফিয়েট টপলিনোটো হ'ল ছাৰ ইটালীত তাৰমানে টপলিনো মিকি মাউচক কয় এইখন 2-seater ফিয়েট টপলিনো 500cc অষ্টিন মিনি কোপাৰ মিষ্টাৰ বিনে যে চলায় মিষ্টাৰ বিনৰ ফেমাছ কাৰখন সৰু ল'ৰা ছোৱালীয়ে খুব ভাল পায় এইখন গাড়ী ছাৰ আমি আমাৰ অসমত এইখিনি সুন্দৰ এটা প্লেটফৰ্ম কৰি আমি গঢ়িব লাগে এইখন হেৰি ব্ৰিটিছ ইউনাইটেড কিংডম মাৰ্চিডিজ বেঞ্জে প্ৰথম গাড়ী আৱিষ্কাৰ কৰিছিল এইখন ফ'ৰ্থ ভাৰ্চন এইবাৰ অলপকৈ মই ছাৰ ডেভেলপ কৰিছে দিছোঁ এইখন মৰিছ গেৰেজৰ মৰিছ কনভাৰ্টেবল এই যোৱা আজি 2 বছৰ আগতে এখন আমি পাহাৰলৈকে চলাইছোঁ গুৱাহাটীতে বনাই মেলি চলাইছোঁ এইখন স্কোডা ইয়াৰ পিছফালে ইঞ্জিন আগফালে ডিকি আৰু লেফ্ট হেণ্ড এইখন ডাকচন কোম্পানী গাড়ী আকৌ এতিয়া আৰম্ভ কৰিছে এইখন বেবী অষ্টিন 7 এইখন গাড়ী ছাৰ শ্বিলং কাৰ ৰেলী 2004-05 থাৰ্ড অল্ডেষ্ট কাৰ এৱাৰ্ড লৈ হেৰি খনিকৰ টি-ষ্টেটৰ লেগডাৰ গাড়ী ছাৰ আৰু এইখন গাড়ী মই ডিব্ৰুগড় টু গুৱাহাটীলৈ আজি 4 বছৰ আগতে মই নিজে চলাই আনিছোঁ লেগডাৰ দিছিলোঁ গাড়ীখন এইখন ভক্সল অলপ ছাৰ মাৰ্চিডিজ বেঞ্জ এইখন ভক্সল ছাৰ ভক্সল কোম্পানী মৰিছ গেৰেজৰ এখন মৰিছ মাইনৰ বুলি কয় এইখন হেৰি চিট্ৰইন গাড়ীয়ে ফ্ৰেন্সৰ চিট্ৰইন গাড়ীয়ে প্ৰথম ৱৰ্ল্ডত কমপ্লিট ড্ৰাইভ কাৰ আৰম্ভ কৰিছে আজিৰ ডেটত যিটো আমাৰ টেকন'লজি চলি আছে সেই টেকন'লজি এওঁলোকে আৰম্ভ কৰিছিলে গতিকে সেই সময়ৰে এইখন 1930s এই স্পৰ্টছ কাৰ হিচাপে ইউজ হৈছিলে এইখন ফিয়েটখনো আজি হেৰাই গ'ল আমাৰ সমাজৰ পৰা ইটালিয়ান ছাৰ এইখন ফ'ৰ্ড মাষ্টাঙৰ এটা ভাৰ্চন এইখন V8 চিলিণ্ডাৰ গাড়ী ছাৰ তেতিয়াই পাৱাৰ ষ্টেৰিং পাৱাৰ ব্ৰেক আৰু অট'মেটিক গাড়ী ছাৰ গিয়েৰ খালি আমি আপ ডাউনে কৰিব লাগে এতিয়া যিটো টেকন'লজি আছে এইখন অষ্টিন A40 এইখনো ছাৰ ৰিপেয়াৰিঙৰ কাৰণে এইখন ছাৰ খুব লেখত ল'বলগীয়া গাড়ী এইখন হোজাই যমুনামুখৰ ৰায়বাহাদুৰৰ ঘৰৰ পৰা মই মাটিৰ তলৰ পৰা গাঁত খানি উলিয়াই আনিছোঁ আচ্ছা এই গাড়ীখন ইণ্ডিয়াত যেতিয়া প্ৰথম গাড়ী আহিছিলে 1900ত যেতিয়া প্ৰথম 3খন গাড়ী আহিছিলে কলিকতালৈ তাৰ কেইদিনমানৰ পিছতে এই গাড়ীখন আমাৰ হোজাই যমুনামুখলৈ আহিছে গতিকে এই অসম হিষ্ট্ৰী আৰু ইণ্ডিয়ান হিষ্ট্ৰী ই বহন কৰি আছে গতিকে এইখন গাড়ী উটিৰ পৰা মানুহ আহিছিলে কিনি নিবলৈ আমাৰ অসমত আমি এৰি নিদিওঁ গতিকে আমি কেনেকৈ ইয়াক ৰেষ্টৰ কৰি কেনেকৈ ভাল কৰিব পাৰোঁ সেইটোৱে চেষ্টা কৰিছোঁ এইখন ভেংগাৰ এইখন ছাৰ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ইউজ কৰা 1938ত নৰ্টন কোম্পানী এই মটৰচাইকেলখন চে গুৱেৰা মটৰচাইকেল ডায়েৰী নামৰ যিখন কিতাপ আৰু চিনেমা আছে এইখন ওলাইছিলে মানে ৱৰ্ল্ডৰ ফেমাছ ছাৰ এইখন তাৰপৰা ক'ৰবাত জংঘলত পৰি যোৱাৰ লগে লগে নিজৰ ডেষ্টিনেশ্যন যাবলৈ সেইটো এটা ফোন হৈ গ'ল এনেকৈ কৰি ইয়াক পিঠিত বান্ধি পিনে লৈ আহে ইণ্ডিয়াত খুব ৰেয়াৰ দিছে বেবী চাইকেল ছাৰ এই টিউবলেছ যে আমাৰ টায়াৰ আছিলে এইটো আৰম্ভণি এই ফ্ৰিজটো ছাৰ তলত 60 টকা দিব লাগে উইদাউট ইলেক্ট্ৰিচিটি আৰম্ভণি এই ফেনখন ছাৰ তলত 60 টকাকৈ আৰম্ভণি ষ্টেজৰ ফেন গতিকে আমি এডুকেশ্যনেলি আমাৰ ল'ৰা ছোৱালীবিলাক বহুতখিনি শিক্ষা দিব পাৰোঁ আৰম্ভণি সেইকাৰণে ছাৰ ঘড়ীৰ বিভিন্নখিনি কালেকশ্যন ৰখা হৈছে এইখিনি ছাৰ চাউণ্ড ছিষ্টেম কেনেকৈ আৰম্ভণি হ'ল কেনেকৈ ডেভেলপ হ'ল আজি এইখিনি পৰ্যায়ে পালোঁহি কপিল দেৱ যেতিয়া গুৱাহাটীলৈ আহিছিলে তেওঁ নিজে খেলা গল্পৰ ছেট তেখেতে ইউজ কৰে এখেতসকল ছাৰ চিনি পাইছেনে ছাৰ সকলো আহি যায় ইয়াত এখন পেইণ্টিং কৰিব ফটো অকণমান মই ক'ৰবাত পাইছিলোঁ সেইখিনি মই যেনে তেনে বচাই ৰাখিছোঁ কিন্তু ভালকৈ আৰু অলপ হেৰি কৰিব লাগে
সেইখিনি মই গোটেইখিনি ডিছপ্লে কৰি অকণমান ফুল দি যাতে তেওঁলোকক এটা সন্মান জনাব পাৰোঁ মই সেইখিনি হেৰি কৰিছোঁ ষ্টেটমেণ্ট পেপাৰ কৰিছোঁ এইখন আমি সংৰক্ষণ কৰি ৰাখিছোঁ তাৰ লগতে নেতাজী সুভাষ চন্দ্ৰ বসুৱে যেতিয়া ব্ৰিটিছখিনিক খেদিবৰ কাৰণে প্লেনৰ পৰা লিফলেট পেলাইছিলে 1930 এখন কালাৰ লিফলেট 30 কালাৰ লিফলেট আপোনালোকে ভাবক তেতিয়া কিমান ডেভেলপ আছিলে তো এইখিনি চাই স্বাধীনতা প্ৰথম দিনাখন এইখিনি মই প্ৰতি বছৰে তাৰমানে এনেকৈ ডিছপ্লে কৰোঁ ডিছপ্লে কৰি সকলোকে দেখাওঁ ডক্টৰ অমীয় চক্ৰৱৰ্তী লাগে হয় ছাৰ মহাত্মা গান্ধী ফ্ৰীডম চেম্পিয়ন এখন ফ্ৰীডমৰ হেৰিখিনি আছে স্পীচখিনি আছে এখন ৰেকৰ্ড কাৰণে আৰু এখন জাতীয় পতাকা হ'ল আমাৰ যতনটা আগৰ অৰিজিনেল তাহানি তাৰপৰা এইখন এনেকৈ কৰি এইখন লেণ্ড ক্ৰুজাৰ এইখন মৰিছ গেৰেজৰ ইফালে চাৰ জিপ চেৰকি বুলি এখন আছে তাৰপৰা এখন মৰিছ উডি তেতিয়া এখন